নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান মই আছো কাশ্মীৰৰ পেহেলগাম মাৰ্কেটত আৰু মাৰ্কেটখন সৰু হয় কিন্তু তাত হলেও বহুত ধুনীয়া ধুনীয়া বস্তু মই দেখিছো বাহিৰৰ পৰাই গতিকে ভাবিছো এটা বজাৰখনলৈ যাওঁ দোকানত গৈ এক্সপ্লোৰ কৰো কি কিনো বস্তু আছে আৰু আহি এটা পালুহি মই এখন শো পিস থকা দোকান আৰু এতিয়া চাওকচোন বস্তুবিলাক মই আপোনালোকক দেখুৱাইছো কিমান ধুনীয়া হয় আৰু এই হাতীটোত দেখিলে কিমান ধুনীয়া কাটিং কৰা আছে বহুত ধুনীয়া ধুনীয়া আৰু বেলেগ বেলেগ ডিজাইনৰ বস্তু আছে আৰু এখন অৰ্নামেন্টছৰ দোকান বেগ কিটা চাওক কিমান মজা লাগিছে দেখিবলৈ তাৰ পিছত আহি পালুহি এখন জেকেটৰ দোকান পেহেলগাম মাৰ্কেটত বোলে জেকেটৰ দাম বহুত সস্তা গতিকে আহিলো এটা জেকেট কিনিম বুলি আৰু চাই মেলি ফাইনালি মই এটা জেকেট কিনিলো হসাকৈ যথেষ্ট দাম কম হয় পেহেলগাম মাৰ্কেটত তাৰ পিছত আহিলো এটা সুটৰ দোকানত কাশ্মীৰী সুট চাবলে আৰু সুট চাই মেলি আকৌ মই এখন আহিলো শো পিস থকা দোকানলৈ বহুত ধুনীয়া ধুনীয়া শো পিস ইয়াত পোৱা